এই দোস্তো আপোনাক দেখাম যে আমাৰ আজি গাঁৱৰ খেতি আপোনাক দেখুৱাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আপোনাক দেখুৱাই আছোঁ আজি আমাৰ গাঁৱৰ খেতি। তেনেহ'লে আমি আহি পালোঁ আমাৰ খেতিলৈ। চাওক আমাৰ খেতি কি সুন্দৰ খেতি, বতাহ মাৰি আছে, ধান গছ ধৰি আছে। চাওক আপোনালোকে আমাৰ খেতি কেনে লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ, এইবিলাক চাওক আপোনালোকৰ ওচৰৰ পৰা। আৰু আপোনালোক আমাৰ খেতি দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। তাৰপিছত এইবিলাক হ'ল গছ আমাৰ, চাওক আমাৰ গছবিলাক চাওক আপোনালোকে কি সুন্দৰ গছ। ইয়াৰ তাৰপিছত হৈছে এইবিলাক হ'ল মাকৈ, তাৰপিছত আৰু আমাৰ ধানৰ খেতি আছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক আমাৰ আৰু খেতি, এইবিলাক খেতি ভাল লাগিছে নে বেয়া লাগিছে আপোনালোক কমেণ্ট বক্সত জনাব। আপোনালোকক ওপৰৰ পৰা দেখুৱাই আছোঁ আমি, চাই থাকক। মই গছৰ ওপৰত উঠি ল'লোঁ, এয়া চাওক গছৰ ওপৰত উঠি ল'লোঁ। তাৰপিছত আপোনালোকৰ যি খেতি চাওক আমাৰ, আপোনালোকক গছৰ ওপৰত উঠি দেখুৱাইছোঁ। তেনেহ'লে ভিডিঅ'টো ভাল লাগিছে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা লগ পাম আন এটা ভিডিঅ'লৈ আপোনালোকক। তেনেহ'লে আজিৰ ভিডিঅ'টো